আদিবাসী জনগোষ্ঠীৰ যি এক সংস্কৃতি কলা এই বজাই ৰাখিবৰ কাৰণে যি উদ্যোগ লৈছে ইয়াতে যুৱ প্ৰজন্মই তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। টুচু পূজা হ'ল আদিবাসী সমাজৰ এক উল্লেখযোগ্য পূজা। ইয়াৰ দ্বাৰা আচলতে আমাৰ যিবিলাক কুঁৱাৰী ছোৱালী থাকে বা আমাৰ যিখিনি ছোৱালীবিলাক থাকে তেখেতসকলে নিজৰ যাতে জীৱনটো সুন্দৰ হয় আৰু লগতে নীতি নিয়মৰ মাজেৰে জীৱনটো পাৰ কৰিব পাৰে তাৰ বাবে পূজা অৰ্চনাৰে নিজকে প্ৰস্তুত কৰে আৰু দেৱী মাৰ ওচৰত এই আপোনাৰ প্ৰাৰ্থনা কৰে যাতে আমি ভৱিষ্যত জীৱনটো আমাৰ সুন্দৰ হয়। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ উদ্যোগৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মৰ নিজৰ সংস্কৃতি ৰক্ষা কৰাত সহায়ক হ'ব। টুচু পূজাৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে জীৱনবোৰ সুন্দৰ হওক, মধুময় হওক আৰু ইয়াত উপস্থিত আছে সকলো ৰাইজে এই সকলেও নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি তোলক। ধন্যবাদ।